নমস্কাৰ বন্ধুবৰ্গ আজি মই আপোনালোকক লৈ গৈছো কচুৱাৰ এক গোপন সৰ্গ মাধৱপাৰা আইলেণ্ড প্ৰায় 120 মিটাৰ উচ্চতা আৰু প্ৰায় 800 মিটাৰ দৈৰ্ঘ্যৰে দ্বীপটো পাহাৰ হেউজিয়া বন আৰু পাথৰৰ অনন্য মিশ্ৰণেৰে গঢ়ি উঠা এক অপূৰ্ব স্থান ইয়াৰ সৌন্দৰ্য আপোনাৰ মন মুগ্ধ কৰি পেলাব বন্ধুবৰ্গ চাওক এই দৃশ্য ওপৰৰ পৰা চাৰিওফালে হেউজিয়া বন দূৰত নৈ আৰু মেঘৰ ছাঁ এজাপ বতাহৰ স্পৰ্শ আৰু শুদ্ধ বায়ু মন আৰু দেহ দুয়োটাকে একেবাৰে সতেজ কৰি তোলে ইয়াত আহিলে যেন জীৱনৰ সকলো চাপ উৰি যায় মাধৱপাৰা আইলেণ্ড উঠিবলৈ অলপ সাহস লাগে পাথৰৰ সিৰি নাই স্বাভাৱিক ঢাল আৰু বন জংঘলৰ মাজেৰে উঠিব লগা হয় কিন্তু ওপৰত উঠি যেতিয়া এই সৌন্দৰ্য দেখা যায় তেতিয়া সকলো ক্লান্তি উৰাই দিয়ে প্ৰতিটো পদক্ষেপেৰে আপোনাৰ আগত খোলা হয় নতুন দৃশ্যন নতুন অনুভৱ এই দ্বীপটো কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ নহয় ই আমাৰ স্থানীয় পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ অংশ পাথৰৰ ডাঙৰ ডাঙৰ গঠন বাঁহ আৰু জংঘলৰ মাজেৰে সাজি উঠা দৃশ্যটো সঁচাই অপূৰ্ব ইয়াত বহু স্থানীয় জীৱ-জন্তুৰ বাসস্থান চৰাই সৰু জন্তু আৰু ঔষধি গছপালা ইয়াতে পোৱা যায় এইখিনি কেৱল সঁচাকৈয়ে প্ৰকৃতিৰ এক অমূল্য উপহাৰ বন্ধুবৰ্গ মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাব খুজিছোঁ মাধৱপাৰা আইলেণ্ড আমাৰ অঞ্চলৰ এক অমূল্য সম্পদ ইয়াত আহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰক গছপালা কাটি নপৰিব প্ৰাকৃতিক পাথৰ নষ্ট নকৰিব আৰু আৱৰ্জনা ইয়াত থৈ নাযাব এই দ্বীপটো আমাৰ সকলোৰে গৌৰৱ ইয়াক সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব যতনেৰে ইয়াক ৰাখিলে আমাৰ পৰৱৰ্তী প্ৰজন্মও এই সৌন্দৰ্য উপভোগ কৰিব পাৰিব বন্ধুবৰ্গ আজি আমাৰ মাধৱপাৰা আইলেণ্ড কচুৱা ভ্ৰমণ ইয়াতে শেষ আশা কৰোঁ আপোনালোকৰ এই ভ্ৰমণ ভালেই লাগিল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ব্লগত আকৌ দেখা হ'ব ধন্যবাদ আৰু আপোনালোকক শুভ দিন